হেল্ল' এতিয়া কেইটামান বাজিলে এতিয়া দুটামান বাজিব হ'ল আজি আসলে প্লেনটো আমাৰ চেঞ্জ হ'ল আজি আমি ঘৰত নাযাওঁ কাইলৈ ৰাতিপুৱা যাম চাগে আজি এতিয়া এফালে আমি যাবলৈ ওলাইছোঁ ক'ত যাওঁ আপোনালোকক অকণ দেখাবলৈ চেষ্টা কৰিম চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিলে আমি ওলাই কৰি ৰেডি এজনী ৰুহি হাই কৈ দিয়া হাই এইপিনে হাই কোৱা মা এটা দিয়া কৃষ্ণ কৈছা মা এটা দিয়া বাবাই দিবা মা এটা দিয়া মা এটা দিয়া মা এটা নিদিয়া মা নিদিয়া এইজনী মাহীকৰ লাজটো অলপ বেছি এইজনী ঠিক আছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আমি আচলতে আজি অৰণ্য ধাবালৈ আহিছোঁ শুনি আছিলোঁ মানে কামপুৰত এখন ধাবা বহুত ফেমাছ বুলি মানে এইটো ৰহা ৰোডত আছে এইখন খুব ধুনীয়া লোকেশ্যন চাওঁ ভিতৰখন গৈ ইয়াত আহি আমাৰ চবৰে বিৰাট ভাল লাগিলে খুব ধুনীয়া এটা পৰিৱেশ হয় সকলো আহিব পাৰে ইয়াত ফেমিলি হওক ফ্ৰেণ্ডছ হওক ইয়াত যিকোনো ধৰণৰ বাৰ্থডে পাৰ্টি হওক বা যিকোনো ধৰণৰ মানে আপুনি চেলিব্ৰেশ্যন কৰিব পাৰে ইয়াত আহি বিৰাট ধুনীয়া জেগা মানে বিৰাট ধুনীয়া পৰিৱেশ আৰু যাওঁ তেনেহ'লে এতিয়া আৰু ইয়াৰ পৰা তাৰ পৰা আহি আমি চিধাই আহিলোঁ পেহীহঁতৰ ঘৰলৈ আচলতে মোৰ হাজবেণ্ডৰ পেহী এগৰাকী কামপুৰত বিয়া হৈছে তেওঁলোকৰ ঘৰলৈ আহিলোঁ ভাবিলোঁ ঘৰলৈ আহিছোঁ যেতিয়া এপাক পেহীহঁতৰ ঘৰতো সোমাই যাওঁ আৰু এয়া আমি পেহীহঁতৰ ঘৰ পাই গ'লোহি পেহী আগফালে বহিয়ে আছিলে হেল্ল' গুড ইভিনিং এভৰিৱান আমি অথনি তাৰ পৰা আহিলোঁ চিধাই পেহীহঁতৰ ঘৰত গ'লোঁ তাৰপাছত তাৰ পৰা আহি এতিয়া আমি 5টামান বজাত ঘৰ পালোঁহি ঘৰ পাই পেলাই ফ্ৰেছ হ'লোঁ হৈ মেলি লৈ ভাবিছোঁ কাইলৈতো ৰাতিপুৱাই যামগৈ আচলতে অথনি প্লেনটো চেঞ্জ হৈ গৈছিল যে সেইকাৰণে এতিয়া ৰাতিপুৱাই আমি যামগৈ ৰাতিপুৱা মানে একেবাৰে সোনকালে নাযাওঁ বাৰু 10-11টামান বজাত আমি যামগৈ আগবেলা ভাগতে এতিয়া ভাবিছোঁ কাপোৰ চাপোৰখিনি সামৰি ৰাখোঁ এতিয়া ৰুহিও শুইছেহি আহি পেলাই ভাগৰ লাগিলে এইবোৰ দেখিছেনে চবফালে কাপোৰে কাপোৰ হৈ আছে মই কাপোৰখিনি সামৰি লওঁ
কাপোৰ কানি সামৰি হৈ গ'ল এতিয়া এইফালে চব ৰেডি কৰি থৈছোঁ এতিয়া যাবহে লাগে আৰু ঘৰলৈ এতিয়া আমি যাবলৈ ওলালে এতিয়া 12টা মানে বাজিলে দেৰিয়ে হ'ল আৰু বৰষুণটো এতিয়াহে এৰিছে ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ বুলি ভাবিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় সকলোৱে ভাল পালে ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে প্লিজ এটা লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি আপুনি নতুন হয় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ তেনেহ'লে আহোঁ বাই বাই